বোৱাৰী কাম কৰি আজৰি হ'ল যদি ঠাইখন অলপ সাৰি থৈ যাবাহিচোন, ইমান ধূলি ধূলি হৈ আছে। মা আহিছোঁ। বোৱাৰী ঘৰখন ভালকৈ চাফা কৰি থবা দেই, মোৰ বান্ধৱী আহিব যে, পাছত আকৌ তোমাকে ক'ব বোৱাৰীজনীয়ে ঘৰখন ইমান লেতেৰা কৰি থলে নেকি বুলি। বোৱাৰী ঘৰ সাৰা হ'ল যদি বাথৰুমতে কাপোৰ কেইটামান আছে, মেলি দিবা যোৱা। হ'ব মা। মা মাতিছিল মোক। আপুনি কাম কৰা বাইজনীক খেদি দিয়া পিছৰে পৰাই বৰ অসুবিধা হৈছে। অকলে অকলে ইমানবোৰ কাম কৰা সম্ভৱ নহয়, গতিকে কাম কৰা বাইজনীক আকৌ অনাই লওঁ নেকি? বা কাম কৰা সম্ভৱ নহয়, লগতে বান্দিয়াজনী লৈ নাহিলা কিয়? মই বাই নাৰাখোঁ, কমবোৰ টকা দিব লাগেনে? মাহে মাহে 2000 টকা। আগতেতো তেনেকৈয়ে কৰিছিল। এতিয়া আকৌ খাউৰি এটা বাঢ়িল নে নাই? ঘৰ মইহে চলাওঁ, গতিকে মাহে মাহে মাৰ ঘৰৰ পৰা যদি বাইক দিব লগা টকাখিনি আনিব পাৰা, ৰাখা এজনী। উপায় নহ'লেতো সেইটোৱে কৰিব লাগিব, নহ'লেতো কাম কৰি কৰি বেমাৰী হ'ব নোৱাৰি। হয় নেকি? ৱাশ্বিং মেচিন এটা লগত লৈ নানিলা কিয়? ফ্ৰিজ এটাও লৈ আনিব লাগিছিল। দৰকাৰ হ'লে আনিম মা। থোৱাহে, নামত ধনী দেখালে কিটো হ'ব? ভিক্ষু কৰবাৰ। কালিলৈ মই এওঁৰ লগতে মা ঘৰৰ পৰা আহিবগৈ লাগিব। শাহু কিন্তু মানুহজনী দেখাত তেনেকুৱা নালাগে দেখোন। কথাটো বিৰাটেই ভাল, একেবাৰে সহজ সৰল, কিন্তু পেটটো ইমান লেতেৰা, তাতে আকৌ বৰ চিপচ। মানুহজনী যে কিপন মই আগতেই গম পাইছিলোঁ। টকা বুলি ক'লে একেবাৰে মৰিব পাৰে। তাতকৈ ডাঙৰ কথা কি জানানে? তেওঁ ভাবিছে মই লগত এসোপামান বস্তু নিম, নিনিয়াৰ কাৰণে একেবাৰে জ্বলি মৰিছে। বস্তু যিমানখিনি পাৰোঁ দিছোঁৱেই, বাকীখিনি জোঁৱাইহে মানা কৰিছিল। বুঢ়ীয়ে ভাবিছে ফ্ৰিজ, ৱাশ্বিং মেচিন সেইবোৰ নিম। সেইবোৰ নিনিয়াৰ কাৰণে মোক একেবাৰে অশান্তি কৰি মাৰিছে। শাহু বুঢ়ীৰ লগততো মোৰ আজি এখুন্তা লাগিলেই। কি কৰিলে জানা? কাম কৰা বাইজনীক আজি খেদি দিলে। কেনেকুৱা মানুহে? ঘৰৰ বাকী মানুহবোৰে একো নকয় নেকি? শহুৰজন ভাল, কিন্তু ঘৈণীয়েকৰ আগত একেবাৰে ভিজা মেকুৰীৰ দৰে হৈ থাকে। তেনেহ'লে দেউতাক কওঁ বাকীকেইটা বস্তু দিয়ে দিওঁ নহ'লে। নালাগে এতিয়া এইবোৰ বস্তু দিবলৈ, বেছিকৈ দিলে তেওঁলোকে চল পাব। এতিয়া ঘৰত সকলোবোৰ কাম অকলেই কৰিব লাগে, চোৱাচোন মা। বস্তুবোৰ কেতিয়া কি লাগে কবি। এইবোৰ কাৰ কাৰণে থৈছোঁ? তহঁতৰ কাৰণেইতো থৈছোঁ। হ'ব দে মাজনী, বাইক দিয়া পইচাকেইটা ময়ে দিম। বুজিছ মাজনী, ফ্ৰিজটো পুৰণা হ'ল যে বস্তুসোপা ভৰাই থ'বলৈকে ভয় লাগে। কিয় ঘৰলৈ নতুন ফ্ৰিজ এটা অহাৰ কথা নাছিল জানো? কৈছিলোঁতো, কতা বোৱাৰীয়ে ফ্ৰিজ অনাটো দূৰৰ কথা, লগতে গডৰেজ এটাকো নানিলে। এই চব আহিলে আৰু। মা, মই গডৰেজ এটা আনিব খুজিছিলোঁৱেই, এওঁহে মানা কৰিলে। ফাৰ্নিচাৰখিনিও মই নিজেহে আনিছোঁ। মোৰ ল'ৰা তেনেকুৱা নহয়, ইটো লাগে সিটো লাগে কৈ ফুৰিবলৈ। মোৰ শাহুৱেতো একো নালাগে বুলিয়ে কৈছিল, কেৱল ছোৱালীজনী দিলেই হ'ব বুলি কৈছিল। মোৰ মা দেউতাহঁতে বস্তুৱে পুতি দিলে, এতিয়া মোৰ শাহুৱে মাতিবই নোৱাৰে। মুন্মি, তই আকৌ আহিলি যে? দাদাই কালিয়ে মাতি থৈ আহিছিল। তাক ময়ে মাতিবলৈ পঠাইছিলোঁ। মুন্মি, এইবাৰ কিন্তু পইচা মোক নুসুধিবি দেই, বোৱাৰীকে সুধিবি। হ'ব, জোনেতে দিব আৰু মোৰ পইচাটো পালেই হ'ল। এইবাৰ কিন্তু পইচা মোক নুসুধিবি, দাদাকো নুসুধিবি, বোৱাৰীকহে পইচা সুধিবি, কিন্তু বোৱাৰীহে পইচা দিব।
মুনমি, কাপোৰবোৰ কি কৰিছ? বাইদেৱে ৰদাব দিছে। মুনমি, কাপোৰবোৰত দাগ নলগাবি, ভালকৈ ৰ'দত দিবি। বহুত দামী কাপোৰ হয়, সযতনেৰে ৰাখিবি। চাবি যাতে একো লেতেৰা নহয়। হ'ব বাইদেউ। এইবোৰ কি হ'ল? কোনে কি লগালে? বাইদেউ চাওকহিচোন, এইখন কোনে কি লগালে? কি হ'ল মুনমি, কিয় মাতিছিলি? চাওকচোন বাইদেউ, এইবোৰ কোনে কি লগালে? ইমান দামী চাদৰখন তই বেয়া কৰি পেলালি। নোৱাৰ যদি ক'ব লাগিছিল, মই নিজে কৰিলোহেঁতেন। মই নাই কৰা বাইদেউ, কেনেকৈ হ'ল মই গমেই নাপাওঁ। কি হ'ল বোৱাৰী, ইমান হুলস্থুল হৈ আছে? মা চাওকচোন, ইমান ধুনীয়া চাদৰখন বেয়া কৰি পেলালে। মই নিজে কৰাহেঁতেনে ভাল আছিল। হয়তো। তই ভালকৈ ধুব নাজানিছিলি নেকি? বাইদেউ মই নাই কোৱা, কেনেকৈ হ'ল মই নাজানো। মই নিজে কৰা হ'লে ভাল আছিল। এয়া দেখিলা, মোৰ কথা নুশুনিলা নহয়। মই কৈছিলোঁ নে নাই ৱাশ্বিং মেচিন এটা অনাৰ কথা। ৱাশ্বিং মেচিন এটা অনা হ'লে এতিয়া তোমাৰ কাপোৰবোৰ নিজে ধুলাহেঁতেন আৰু নিজে কৰা হ'লে কাপোৰবোৰ লেতেৰা নহ'ল হয়। এতিয়া মোৰ কথা নুশুনাৰ কাৰণে তোমাৰ কামৰ পৰিণতি কি হ'ল দেখিলা। মোৰ কথা শুনা হ'লে আজি ৱাশ্বিং মেচিন এটা যদি মাৰ ঘৰৰ পৰা আনিলা হয়, আজি তোমাৰ এনেকুৱা নহ'ল হয়। ইমান ধুনীয়া চাদৰখন মোৰ বেয়া কৰি পেলালি। এনেকুৱা বুলি জনা হ'লে মই কাম কৰা বাই নেৰাখিলোঁ হ'লে। বাইদেৱে যদি শাহু কথা বুজি পালে হয়, ইমানবোৰ নহ'ল হয়। মা, আমি বোৱাৰীজনীৰ লগত বহুত অন্যায় কৰিলোঁ। এতিয়া আমি ভুলৰ শুধৰণি কৰিব হ'ল, নহ'লে বহুত পলম হৈ যাব। মা, বোপাই, বোৱাৰীজনী ঘৰৰ পৰা লৈ আগৈ যা, দেৰি নকৰিবি। সঁচাকৈ মই বহুত ভুল কৰিলোঁ। ছোৱালীহেন তুল্য বোৱাৰীজনীক মই ইমান শাস্তি দিলোঁ। আজিৰ পৰা আৰু মই ভুলৰ শুধৰণি কৰিছোঁ। বোৱাৰীজনীক কেতিয়াও এনেকুৱা নকৰোঁ, খুব মৰম দিম। মা, আপোনালোকে যে ভুলটো বুজি পালে, মোৰ কাৰণে সেয়াই বহুত। মই ভুলৰ শুধৰণি হোৱালেই বাট চাই আছিলোঁ। মা, মই ঘৰখন সদায় মিলি থকাটোৱে বিচাৰোঁ, মোক ভুল নুবুজিব। এতিয়া আমি মিলিজুলি সকলোৱে সুখেৰে দিন পাৰ কৰিম।